আগদিনা আবেলিৰ পৰা সূৰ্যটোৱে যুঁজি সদায় জয়ী হোৱাৰ দৰে জয়ী হৈ সিদিনাও আনন্দৰে ৰাঙলী হৈ ডাৱৰ ফালি ওলাই আহিব চেষ্টা কৰি আছিল। দুবৰিবোৰক গোটেই ৰাতি নিয়ৰে ভিজাই জীপাল কৰি থৈছিল। বেলি ওলোৱা অলপ দেৰি হোৱাৰ কাৰণে সিহঁতেও ভাবিব ল'লে, আজি আন্ধাৰে জয়ী হ'ব নেকি? অলপৰ পাছতেই ৰাঙলী পোহৰ পাই সিহঁতেও জিলিকি উঠিল। এতিয়া শান্তিৰে হেৰাই যাব সময়ৰ বুকুত। টুইংকল আৰু তাইৰ বান্ধৱী মনে মনে বহি আছে ফিল্ডৰ মাজত। দৌৰাই দৌৰি আছে, খোজকঢ়াই খোজকাঢ়িছে, খেলাই খেলিছে, যাৰ যি ইচ্ছা নিজৰ মতে কৰি আছে। টুইংকলৰ মনটো বৰ ভাল নাছিল। এখোজৰ পৰা আন খোজ দিলেই তাই ভাগৰি পৰে। আগতকৈ অলপ শকতো হ'ল। সেইকাৰণে কিজানি দৌৰিব আহি দৌৰিবতো পৰা নাই, বৰঞ্চ ভাগৰিব লৈছে খোজ কাঢ়োতেই। চিনাকি যাকে পায় তাকেই কয়, প্লিজ মোক কিবা কৰি দৌৰিব পৰা কৰি দে না। বান্ধৱীজনীও কিমান যে সহায় কৰিছে, নোৱাৰা হ'লেই ঠেলি দিব বিচাৰে। নাই, নোৱাৰে তাই। ভাগৰ অলপ লাগিলেই পেটৰ বিষ, ভৰিৰ বিষ বাহানা দেখুৱাই ৰৈ যায়। তাইৰ এই অৱস্থা দেখি তাই নিজৰে অশান্তি লাগিছে। প্ৰায় 1 মাহ মানেই হ'ল ইমান চেষ্টাৰ পাছতো সময়ত কমপ্লিট কৰিব পৰা নাই। সদায় একেই অৱস্থা। জীয়াই থকাৰ প্ৰতি অলপো হেঁপাহ নাইকিয়া হ'ব লৈছে। ঘৰ পোৱাৰ লগতে মাকে হেঁপাহেৰে সোধে কমপ্লিট হ'লনে? আৰু তাই নিৰাশাৰে মূৰটো জোকাৰি উত্তৰ দিব লাগে। বান্ধৱীজনীয়ে কি ভাবি আছে তাই নাজানে। কিন্তু টুইংকলে মাজে মাজে তাইৰ মুখলৈ চায়, নাচালে নহয় কাৰণে। কাৰণ তাই অলপ সময়ৰ মূৰে মূৰে কিবা নহয় কিবা এটা কৈ থাকে। ল'ৰা এটা পৰা দেখি লগৰজনীয়ে চিঞৰি উঠিল। টুইংকলে কোনো ভূক্ষেপেই নকৰিলে। তাই নিজৰ অৱস্থাত নিজেই মগ্ন থাকিল। সময় দুপৰীয়া। ভাত খাই লৈ ভনীয়েক আৰু তাই একেলগে বহি ধেমালি কৰি আছিল। ধেমালিৰ মাজতে ভনীয়েকে সুধিলে, বা তই কেনেকৈ মৰিব বিচাৰ? টুইংকলে অলপো নাভাবি ক'লে, গাড়ী এক্সিডেণ্ট হয়, এটা শব্দ হ'ব আৰু সকলো শেষ। শান্তি। তাৰ পাছত বুঢ়া হৈ মৰাৰ অলপো ইচ্ছা নাই। আনৰে দেখিছোঁ নহয় কিমান কষ্ট হয়। আৰু শুন না, মই যদি কেতিয়াবা হঠাৎ মৰি যাওঁ ন, সকামৰ দিনা ধুনীয়া ফটো এখন দিবি হা। গম নোপোৱাকৈ মাকে পিছফালৰ পৰা আহি পিঠিত এথাপৰ দি ক'লে, ধেমালিৰো সীমা থাকে, কওঁতে কওঁতে ক'ৰ পাওঁগৈ পাহৰি যাওঁ মানে। মাকৰ খং উঠা যেন পাই কথা সলালে। কথাই কথাই টুইংকলে ক'লে, দৌৰি সময়ত যিদিনা সোমাব পাৰিম ন, ঘৰলৈ মোৰ পইচাৰে মাংস লৈ আনিম হা। ভনীয়েকে হুমুনিয়া এটা কাঢ়ি ক'লে, সেইটো দিন কেতিয়া আহে আৰু। তাৰ পাছতো বহু সময়লৈ দুনিয়াৰ ফটোৱা কথাৰে বহু পৰ ধেমালি কৰি থাকিল দুয়োজনী। সেইদিনা আবেলিও দৌৰা সময়ত ফিল্ডলৈ আহিল। সদায় দৰে অলপ পৰ খোজকাঢ়ি ল'লে। অচিনাকি ল'ৰা এটাৰ হাততে মোবাইলটো দি ষ্টপ ৱাটছ অন কৰি সময়টো চাব দিলে আৰু তাই দৌৰিব আৰম্ভ কৰিলে। মনতে ভাবিলে, যদি সময়ত সোমাব পাৰোঁ ই মোৰ কাৰণে লাকি হ'ব। সদায়ৰ দৰে ভাগৰ লগা আৰম্ভ হৈ গ'ল তাইৰ। তাই আজি নৰয়, মনতে থিৰ কৰিলে আৰু এটা সময়ত দৌৰ সম্পূৰ্ণ কৰিলে। ভয়ে ভয়কে সময়টো সুধিবলৈ তাই আগুৱাই আহিছে। মনতে ভাবি আহিছে, 8 মিনিটৰ আগত হয় যাতে। অচিনাকি ল'ৰাটোৱে চিঞৰি ক'লে, 7:34। তাই দৌৰি আহি তাক খাবতি ধৰি থেংকছ ক'ব মন গৈছিল। তাই ইমানেই বেছি সুখী আছিল, ক'বলৈ শব্দ নাই। যাকে পায় তাকে ক'ব বিচাৰিছিল। বেলেগৰ কাৰণে সাধাৰণ কথা হ'ব পাৰে, কিন্তু তাইৰ সুখৰ ভাষা নাছিল সেই সময়ত। আনকি মাকলৈ ফোন কৰি ক'ম বুলি ভাবিছিল, কিন্তু তাই নক'লে। মাংস নিয়ে ছাৰপ্ৰাইজ দিব ঘৰত চবকে। চকুৰ আগত অহা পোকবোৰ খেদি খেদি লাহে লাহে বতাহৰ জোৰত চুলিবোৰ উৰুৱাই তাই ভাবি আহিলে, তাইৰ কাৰণে লাকি ওলোৱা অচিনাকি ল'ৰাটোৰ নাম কি হ'ব পাৰে? সি সময়ছোৱাৰ কাৰণে সময়ত সোমাল নে তাইহে স্পীড দৌৰিব পৰা হৈছে? মনৰ মাজত বহুত প্ৰশ্ন, যদিও বহুত সুখী আছিল সেই সময়। আন্ধাৰ হ'ব লৈছে অলপ অলপ। তাই মাংসৰ ঠোঙাটোলৈ চালে এটা মিচিকীয়া হাঁহিৰে। এটা জোৰেৰে শব্দ হ'ল। লাহে লাহে
লাহে চাৰিওফালৰ পৰা হুলস্থুলবোৰ কাষ চাপি আহিব ধৰিলে। এফালে এটা মাংসৰ টোপোলা, আনফালে শৰীৰৰ আধা মাংস থেতেলা খাই পৰি ৰ'ল আন্ধাৰৰ মাজত এটা খন্তেকৰ বাবে জীৱিত শৰীৰ। অনুভৱ হ'ল তাইৰ হাতত কোনোবাই ধৰিছে। বেকাকৈ জিলমিল কৰি দেখিলে নাম নজনা অচিনাকি ল'ৰাটো। টুইংকলৰ চকু দুটা খন্তেকৰ কাৰণে হেঁপাহত আকৌ জিলিকি উঠিল তাৰ চকুলৈ চাই। তাই শুনা নুশুনাকৈ ক'লে, মাৰ সন্মুখত এবাৰ দৌৰিব পোৱা হয়, সময় তোমাকেই চাব দিলোঁ হয়। কথাটো স্পষ্ট নহ'লেও সি বুজি পালে। তাৰ চকু চলচলীয়া হ'ল। চকুৰে বাগৰি পৰা আৱেগৰ চকুপাতি তাইৰ হাতত পৰিল। তাইৰ চকুৰ সন্মুখৰ পৰা লাহে লাহে আন্ধাৰৰ মাজত অচিনাকি নাম নজনা ল'ৰাটো হেৰাই গ'ল। ঠাইডোখৰত তেজৰ চেকুৰা লাইটৰ পোহৰত জিলিকি উঠিল।